বহি থাকত চাই এটা ৰিলছে বনাওঁ ৰ কি গানতনো বনাওঁ ভালকে নাই দেখোন অ ধুনু আহিল এটা মোক ভালকে ৰিলছটো বনাব নিদে তুমি ইয়াতে বহি আছো আছো তাতে কি হ'ল তুমি যে মাইলত খাইছা কৰি আছা কি কাৰণে এই বুঢ়ীটোৰ লগত এই বুঢ়ীটো মোক এইটো বনাব দে সেইটো বনাব দে মই বনাব পাৰোঁ নেকি কিবা বনাবা ক'লে বনাবাই লাগিব তুমি কিয় বনাবা নৰা মই বনাব জানিলে বনাম হা তুমি বনাবাই নাজানা কি কৰিবা জানাতে তুমি মই ৰিলছ বনাব জানো ভিডিঅ' বনাব জানো আৰু বেলেগ একো নাজানো এ হৰি হৈছে যে মইতো কি আনিলো টাউনৰ ৰাতি বেয়া কৰাইছিলো মই এই জ্বালা লাইভ বনাই দিবই মোৰ কি বুজ পাইছে আহি চাই নাই দে একো ফুচফুচা নাই তহঁতৰ কাৰণে একো শান্তি নহয় এটা ৰিলছ বনাব পৰা নাই এটা ভিডিঅ' বনাব পৰা নাই শান্তি নেদা মোক হা বাপেকে তোমাকো শান্তি লাগিব মই শান্তি লাগিবতো চাওঁ চাই দে কি ভুল কৰিলো মই চালা বিয়া পাতি মই বৰবাদ হৈ গলো মাছক লাগিবা খং উঠলি ডিভৰ্চ দিম নাই এগলা কৰিলে নহ'ব কাৰোবাৰ পৰা মই পৰামৰ্শ ল'ব লাগিল চিকাকে ফোন কৰিছা সি কিবা জানিব পাৰে দখৰা মইনা ফোনটো উঠোৱে উঠিছিৰা হেল্ল' চিকা কি দখৰা মইনা কি হ'ল তোৰ ভাই নকপি দে মোৰ শান্তি নহয় গেল দুগুণে কি শান্তি নহ'ল দখৰা মইনা তোৰ মাই বোলে মাই তিৰি বোলে তিৰি কাৰ কথা শুনো এতিয়া মই বেয়া কৰাইছিলি দেখোন এতিয়া জ্বালা পাইছা না কি কৰোঁ এতিয়া কিবা এটা উপায় নাথাকে উপায় দিমে বাহিৰক লাগি কিবা এটা কৰিমে দে যাই আছো দে ভাই কিবা এটা কৰিব লাগিল যাই কেনে ইয়াতে গম নাপাকে যাওঁ মই দখৰা মইনা দুহিতো খবৰে নাই আহিবাৰে নাই নেকি আৰু তিৰিৰ মেখেলা তলৰ বা অলবাৰে নাই চাহতে বহি তাকে তিৰিৰ মেখেলা ধুইছিলি নেকি ইমান দেৰি হালজি তোৰ নকপি দে ভাই মোৰ কি অৱস্থা হৈছে তিৰিক যদি মই উলিয়াই নেদাওঁ মাই বোলে ঘৰৰ পৰা ওলাই যাব তিৰি বোলে আকৌ বনাবাই নাজানে আৰু বিয়া কৰোঁ তই টাউনৰ ৰাতি বিয়া কৰাইছি বেটা হা এতিয়া কেনে লাগছি বস্তাইছা না ভাই ধেমালি কৰিব নালাগে দে কিবা এটা উপায় দিয়ে নহ'লে কাইকেলত চাই গুটি লাম্বা আহিছে মোৰ এই নহয় আৰু হ'ব তলেদি চচৰি যাব দুদিন পিছত তো মেক্স ওলাই সেয়ে কৈ আছা মোৰ হয় নাই দুখ হয় নাই চিন্তা টেনশ্যন দুয়ে কি কথা পাতি আছে ইয়াতে কি হৈছে এনে হ'ল তয়ে কমি আছিলি দে আহিছা বাবা দে কি হৈছে কচোন শুনো দখৰা মইনা শুনবি ৰহে মোৰ হয় এনে কিবা টেনশ্যন তই আৰু শুনোকে থাকা কি টেনশ্যন হৈছে কি কথা নাজানে কি টেনশ্যন হৈছে এইগিলা বাদ দিয়ে ভাই এতিয়া কিবা এটাতো উপায় দি মোক এতিয়া হাতত এটাই উপায় আছে এক জেগাত এটা ওজা আছে তাৰ ওচৰলৈ যাব লাগিব আমি ওজাৰ তাতে যাব লাগিব ওজাই আৰু কি কৰিব মেক্সক লাই ওজাৰ তাতে গেলে গম পাবি যচোন আগত চাই লওঁ তাৰপিছত দেখা পাবি কি হয় ওজা গেলা মস্ত কেঁচৰা হৈ যাব নোৱাৰাৱে তাৰ বাহিৰে বেলেগ একো উপায় নাই চাই ল দে তই কৈছে যদি যাওঁ ওচৰতে মই কিন্তু নাযাওঁ দেই ভাই মই ওজাক বেয়া পাওঁ বা যিহে কৈছিল ওজা এটাই তোক আৰু কি কৰিলে আগে ভাল আমাৰ মায়ে কৈছে ওজা গেলাই বোলে মানুহক ছাগাল বনাই দে গৰু বনাই দে কুকুৰ বনাই দে আহো বাপেকে হৈছি যা ইৰো আজিকালি মাকৰ পেটি গোটৰ তলতে ঘুমি থাকে ডাঙৰ হৈছে ফল যাব পাৰি যো একো নহয় নমৰা যো দেৰি নকৰোঁ সোনকালে যাওঁ সোনকালে আহিব লাগিব ৰেডি মইতো যামেই ভাই হাপা একো নহয় জয়ে ভাই হাপা মোক অলপমান সহায় কৰি দি তহঁতে বন্ধুৰ খাতিৰত যাম দে ভাই দে আতে যো এতিয়া ভালকেনি জাগাটো ফুৰে দিনতে দেখোন ৰাতিৰ নিচিনা হৈছে ভাল তোক ভাল আনিবই নালাগিছিল তই বৰকে উল্টা বকি থকা হয় দিনতে যেনে জাগা ভাল ভয় নালাগিব না ইয়াতে মোৰ বোধে ভাল মোটাই হ'ল চিৰা আচ্ছা ঠিকে আছে হাগি আৰু নেদবি দে এই মেক্সলে দৌলো লাগবা দিছে ভয় ভাল মোৰো লাগিছে দেই ভাল কেনে জাগা দেখোন ময়ো ভাল ভয় পাওঁ দে কেনে আন্দাজ জাগা দেখা নাই দখৰা মইনা ভয় নালাগিব আৰু ভাল কিমান যাব লাগিব তাড়াতাড়ি যো সোনকালে এতিয়া ভাল সোনকালে যো এতিয়া যেনে জাগা মেক্সকলাই যদি কিবা ধৰিব লাগে সৰব না হ'ব দেখোন বেছি দূৰ নাই যোৱা আৰু পালোৱে যো ভালা জীৱনত নাহো মই এইগিলা জেগাত হাই হৈ কি মাছি ঐ বাপৰে বাপ এইগিলা বাদ দিবাই লাগিব আৰু নহ'লে মোৰ অৱস্থা বেয়া কৰিব কেনেকে মাৰে ঐ বাপৰে এইগিলা দেখিছা না কেনেকে দেখোন মালখা মানুহৰ দৰে পৰি আছে ঘৰ যায় তাক দেখি দেখোন কেনাই তহঁতে যা মই নাযাওঁ বাৰু মই ইয়াতে আছোঁ যা দখৰা মইনা যাওঁ ওচৰলৈকে বাবা কোনে আমি আছিলোঁ বাবা কোৱা বাচ্ছা কি কাম আছিল দখৰা মইনা তোৰ প্ৰব্লেমটো জল্দি কোৱা টাইম নাই মোৰ হাতত বেটাই চাকৰিহে কৰে গোটাই তুমি কি কৈ আছা নাই বাবা একো কাৰণে এক দুখন ওজা আনে নাপায় কি কাম কৰিব মোৰ দখৰা মইনা জল্দি কোৱা মোৰ হাতত সময় নাই মোৰ তপস্যাৰ সময় হৈছে জল্দি কোৱা বাবা মোৰ বহুত ডাঙৰ এটা সমস্যা হৈছে কি সমস্যা হৈছে জল্দি কোৱা মই এটা ছোৱালী পলাই আনিছিলোঁ আনি কেনে মোৰ এতিয়া ঘৰত অশান্তি পাবা বহিনীৰ পুতাক তামোলৰ ঘৰত দেখোন হেৰে গেছে নাই তোৰ হাপিবলৈ লৈছে আৰু হাও মোৰ মায়ে কি দেখোন গালি পাৰে তাকেইতো বাবা আনিছিলোঁ আনতে এতিয়া কি কৰা যায় তাকে ভাবি আছোঁ মই চব কথা বুজি পাইছোঁ বাচ্চা তুমি চিন্তা কৰিব নালাগে মই দি আছোঁ তোমাক
এই নেমুটো লোৱা এইটো ঘৰত নি 2 ফালা কৰিবা এক ফালা তোমাৰ মাৰ গাৰুৰ তলত এক ফালা তোমাৰ তিৰিৰ গাৰুৰ তলত থৈ দিবা ইয়াৰ মাতটো অলপ চিনাকি চিনাকি লাগি আছে কোন হয়তো এই বন্যাৰ পুতাক কি বকি আছা মুখৰ ভিতৰত তই তোক কিন্তু মই শাস্তি দিম আৰু নাই নাই বাবা একো বকা নাই এনেই আৰু বাবা ঠিক আছে আপুনি যেনেকৈ কৈছে মই সেনেকৈ কৰিম বাবা আপোনাৰ ফিজটো কিমান দিম বেছি নালাগে তাতে থৈ যোৱা 2-3 হাজাৰ টকা চৌধুৰী ভাইক বেছিও নালাগে 2-3 হাজাৰ টকাও লাগে আৰু এটা নেমুৰ দাম ইমান এই বন্যাৰ পুতাক তোক কিন্তু মই ছাগাল বানাম বাবা নালগে মই একো নকওঁ মই যাম আৰু ঘৰা মইনা অলপ মনে মনে থাকচোন তই ইয়াক আনিয়ে ভুল কৰিছোঁ আমি তোমালোকে যাব পাৰা এতিয়া ঠিক আছে বাবা হ'ব দিয়ক তোমালোকে এইফালেৰে যোৱা সোনকালে যাই পাবা হ'ব বাবা ঠিক আছে বাপ্পা ঐ গেছি দে অলপৰ কাৰণে ধৰাত নপেৰিলোঁ হাপা ডেঞ্জাৰ বস্তু হৈছে ই অলপ চলপ চিনি পাইছে নেকি মোক আইঅ মাই পিঠিৰ বিছি আইঅ আপোনালোকে আৰু কি চাই আছে হ'ব দিয়ক খণ্ডত লগ পাম আৰু ভিডিঅ'টো চাই যদি ভাল পালে এটা লাইক কৰিব এটা কমেণ্ট কৰি জনাই দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই খণ্ডত লগ পাম আৰু